আজি আদিবাসী সুৰক্ষা সমিতি অসমৰ তিনিচুকীয়া জিলা আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ সহযোগত কাকপথাৰত এক বিক্ষোভ কাৰ্যসূচী সাব্যস্ত কৰে। উল্লেখযোগ্য যে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলদেৱ তেলীক 2020 বৰ্ষৰ 24 মে তাৰিখে নিজ গৃহৰ পৰা সেনাবাহিনীয়ে আটক কৰাৰ লগতে নানা অত্যাচাৰ কৰি বৰহাট আৰক্ষী চকীত চমজাই দিছিল। বৰ্তমান আৰক্ষীৰ জিম্মাত আটক হৈ থকা সভাপতিগৰাকীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত আজি প্ৰতিবাদকাৰীসকলে কাকপথাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। কমিটিৰ তৰফৰ পৰা প্ৰথমে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমি আদিবাসী সুৰক্ষা সমিতিৰ নেতৃত্বত সমগ্ৰ অসমৰ লগতে আমি কাকপথাৰতো বলদেৱ তেলী ডাঙৰীয়াৰ মুক্তিৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী লৈছোঁ। আমি সকলোৱে গম পাইছোঁ সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে যি আতংকৰ সৃষ্টি কৰিছে তেনে সময়তো আমি চৰকাৰৰ নীতি নিয়ম সামাজিক দূৰত্ব বজাই ৰাখি আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি বলদেৱ তেলী ডাঙৰীয়া মুক্তিৰ দাবী আমি জনাইছোঁ। লগতে অসমত যি জ্বলন্ত সমস্যাসমূহ আছে ইতিমধ্যে আমি গুপ্ত হত্যাৰ দৰে যি জ্বলন্ত সমস্যা দেখিছোঁ ঋতুপৰ্ণ বৰাৰ পেগুৰ হত্যাকাণ্ড তেওঁৰ হত্যাকাণ্ডৰ লগত জড়িতসকলক আমি উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ মহাশ্বেতা জাতীয় বিদ্যালয় গোবিন্দপুৰ পানীতোলা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ কলা শাখাৰ পাঠ্যক্ৰম শুভাৰম্ভ। বিনামূলীয়া নামভৰ্তি মাচুল। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবে স্ক্ৰীনত দিয়া ঠিকনাত যোগাযোগ কৰিব পাৰে। পূৰ্বজ্যোতি একাডেমী জুনিয়ৰ কলেজ চাবুৱা উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাৰ নামভৰ্তি শুভাৰম্ভ। মেধাৱী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নামভৰ্তি বিশেষ ৰেহাই। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে স্ক্ৰীনত দিয়া ঠিকনা নতুবা আপোনাৰ নিকটৱৰ্তী